প্ৰিয় শ্ৰোতাবৃন্দ, আৰম্ভ কৰিবলৈ লৈছোঁ মাজনিশাৰ চিঞৰ নামৰ নাটখনিৰ দ্বাদশ দৃশ্য। নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰ। আহকচোন আমি নাটখনিৰ দ্বাদশ দৃশ্যটি উপভোগ কৰোঁ। এটি হাবিতলীয়া বাট, কাষতে এখন বিলৰ নিচিনা। ঠাইখন নগৰৰ ভিতৰতে। লেখাই এখন জাকৈ লৈ সোমাই আহে। পোচা খাব মাছ মাৰিবলৈ অহা ছোৱালীৰ। জাকৈখন থৈ লেখাই ইফালে সিফালে চাই। হাবিৰ মাজৰ পৰা সাগৰ দত্ত ওলাই আহে। সাগৰে কয়, তোমাক দেখি হাইলাখ মাছ মাৰিবলৈ অহা ছোৱালীজনেই লাগিছে। কেতিয়াবা আহিলা নেকি? 15 মিনিটমান সৌ তাতে বহিলোঁ। টাউনৰ ভিতৰতে এনেকুৱা আউহতীয়া ঠাই আছে বুলি মই নাজানিছিলোঁৱেই। আমিতো এই চবত খৰি বিচাৰি ফুৰোঁ, মাছ মাৰোঁ। বাবাৰ লগত ইয়ালৈ মই প্ৰায়েই আহোঁ। এইফালে পুলিচ চুলিচ নাহে। তুমিয়েই কোৱাচোন, মই আচলতে কি কৰোঁ? তোমাৰ বাবাই মোক কি ভাবিছে জানো? বাবা চাধা চিধা মানুহ। মিলিটেৰীত কাম কৰিছিল যদিও মিলিটেৰীৰ নিচিনা মেজাজ নহয়। সেইকাৰণে মিলিটেৰীৰ পৰা খেদি দিলে কিজানি। মই তোমালোকৰ ঘৰৰ পৰা অহাৰ পিছত মোৰ কথা কিবা সুধিছিলনে? মোক কৈছিল তোমাৰ দেউতা হেনো খুব ভাল মানুহ। এবাৰ হেনো নাৱেৰে মাছ মাৰিবলৈ গৈ আমাৰ দেউতা পানীত পৰিছিল। তোমাৰ বাবাইহে তুলিলে। সেই কথাটো দেখোন তুমি সেইদিনাও কৈছিলা। অ' এৰা কৈছিলোঁ। তোমালোক ইয়ালৈ উঠি আহোঁতে তোমাৰ বয়স হেনো 5 বছৰ আছিল। এইটো কথাও দেখোন বাবাই তোমাৰ আগত কৈছিল। আৰু সেই চিনাকিৰেই মই তোমালোকৰ ঘৰত 3 ৰাতি থাকিলোঁ। তুমি আজি মোক এটা কথা ক'ব লাগিব। কেৱল প্ৰেমৰ কথা নুসুধিবা। আমাৰ যৌৱন আছে, প্ৰেম নাই। আমাৰ হৃদয় আছে, স্নেহ নাই। ভাষা আছে, প্ৰকাশ নাই। মই বুজি নোপোৱা হৈ আহিছোঁ মই কি কৰিছোঁ। নৱনীতাৰ কথাও মই পাহৰি গ'লোঁ। আমি চেৰেলি ভেদেলি হৈ গৈছোঁ। এটাৰ পিছত এটাকৈ আমি বন্ধু হেৰুৱাইছোঁ। কোনোবা গুলীত মৰিছে, কোনোবা বেমাৰ হৈ মৰিছে, কোনোবা অত্যাচাৰত পংগু হৈ মৰিবৰ কাৰণে ক্ষণ গণিছে, আৰু আমাৰ বন্ধু কোনোবাই বন্দুকধাৰীক আমাৰ বুকুবোৰ দেখুৱাই দিছে। এখন টুলুঙা নাৱত উঠি ধুমুহাত উত্তাল হৈ পৰা সাগৰ পাৰ হ'বলৈ চেষ্টা কৰি মই মূৰ্খামি কৰা নাইতো। নিজকে নিজেই প্ৰশ্ন কৰিছোঁ। চোৱা ঋতুদা। ঋতু? ঘৰত মোক সকলোৱে ঋতু বুলি মাতে। তোমাৰ বাবাই মোক ঋতু বুলি মাতিলে। কিন্তু মই কোন জানা? অনন্ত শৰ্মা, জীৱন বৰা, সুবোধ কলিতা, আনোৱাৰ হুছেইন, গংগা পাটৰ, প্ৰেম স্বৰ্গীয়াৰী, বিমল কুৰ্মী। আচলতে মোৰ নামবিলাক মই নিজেই নাজানো। তুমি মোক কিবা এটা সোধাৰ কথা কৈছিলা যে? তোমাৰ লগত কালি কথা পাতি থকাজনৰ নাম ইনামুল আছিল। তেওঁ পুলিচৰ হাতৰ পৰা পলাইছিল নহয়। আৰু নামটো কেনেকৈ জানিলা? তেওঁ যে তোমাক অজয় দাসৰ অপহৰণৰ কথা কৈছিল। অজয় দাস কোন? SP হাজৰিকা চাহাবৰ জোৱাই, লিজাৰ। বন্ধ কৰা মোক। তুমি এইবোৰ কথা একো শুনা নাই, একো নাই শুনা। চোৱা না ঋতুদা, মই সাধাৰণ মানুহৰ ছোৱালী। বাবাই গাখীৰ বেচি ভাত উলিয়ায়। তাৰে মোক মেট্ৰিক পাছো কৰালে। খবৰ কাগজ পঢ়োঁ, 2-এটা কথা জানো, ভাবিবও পাৰোঁ। এনে কাম নকৰিবা ঋতুদা। এইষাৰ কথাৰ বাবে আজি মই তোমাক ইয়াত লগ ধৰাৰ কথা কৈছিলোঁ। বিপ্লৱীৰ দৃঢ়তাৰ উমান তুমি পোৱা নাই লেখা? নোপোৱাৰ? মই ক'ব খুজিছোঁ, বিপ্লৱীৰ দৃঢ়তাৰ উমান নোপোৱাৰ তালিকাখন দিলে তুমিও কিন্তু লাজ পাবা। ঋতুদা, সেই কাম নকৰিবা। লিজাৰ লগত মোৰ আকাশ পাতাল পাৰ্থক্য। আমি কোনো অৰ্থেই বন্ধু নহয়, কিন্তু আমি একে বয়সীয়া। আমি স্কুলত একেলগে পঢ়িছিলোঁ। তাইৰ বিয়া হোৱা এমাহো হোৱা নাই। মই ইয়াকো গম পাইছোঁ যে SP চাহাবৰ কাবু কৰিবলৈ তোমালোকে তেওঁৰ জোৱায়েকক। লিজাৰ কি দুখ? মানুহজনৰ কি দুখ? মই আহিলোঁ। তোমাৰ লগত মোৰ দেখা হ'বও পাৰে, নহ'বও পাৰে। তুমি মোক কথাৰ উত্তৰ দি যোৱা। সকলো কথাৰ উত্তৰ দিয়া নাযায়। বিপ্লৱীয়ে উত্তৰ দিব নোৱাৰা প্ৰশ্নৰ উত্তৰ নিদিয়ে নেকি? সাগৰে একো উত্তৰ নিদি ঘপকৈ ওলাই যায়। লেখাই সিফালে চাই থাকি হুকাই কান্দে। বিপৰীত ফালে সুভদ্ৰাৰ মাত শুনা যায়। ঐ বাবুল, বাবুল। সুভদ্ৰাৰ মাত শুনি লেখা স্বাভাৱিক হ'বলৈ চেষ্টা কৰে। জকাইখন চপাই লৈ বিলখনৰ ফালে চাই থাকে। সুভদ্ৰা আহি লেখাৰ পিছফালটো দেখি বাবুল বুলি ভাবি কয়,
হতচি হোৱা ইয়াত বহিলিহি মৰিবলৈ ধৰা ইমান মাতি আছো লেখাই ঘূৰি চোৱাৰ লগে লগে সুভদ্ৰা ৰৈ যায়। মই আকৌ আমাৰ সেই বাবুল বুলিয়ে ভাবিছিলোঁ সেই সনাহীটোৱে মোক এইফালে মাছ মৰা ঠাই দেখুৱাবলৈ আনি নিজে নাইকিয়া হ'ল নগৰ টাউনৰ মাজতো এনেকুৱা ঠাই থাকে বুলি মই দেখোন ভবাই নাছিলোঁ কাৰোবালৈ বাট চাই ইয়াত বহি আছা নেকি জাকৈখন দেখোন শুকায়ে আছে আহিছিলোঁ পুথি খলিহনাকে দুই এটা ধৰিম বুলি পিছে হঠাৎ জানো কি হ'ল মূৰটো দেখোন আচন্দ্ৰাই কৰাৰ নিচিনা লাগিল উভতি যোৱাৰ কথাহে ভাবিছোঁ গাভৰু মানুহ কিহৰ মোৰ আচন্দাই কৰেহে গা মূৰ ধুই আছা নহয় লেখাই লাজকুৰীয়া হাঁহি এটা মাৰে। বিয়া হৈছেনে নাই নাই হোৱা মোৰ আচন্দ্ৰাই কৰিছে আমন জীৱনকৈ বহি আছাহি কথা বতৰা সুবিধাজনক নহয় নেকি আকৌ তেনেকৈ চিন্তা কৰিবলগীয়া একো নাই হেৰা ইয়াতনো কি মাছ আছে হে কিছুমানে দেখোন ইয়াত কুঢ়ি চেনি আছে বুলিও কয় আমাৰ ইহঁতে মাছ আনে কিবা মুখত নালাগে চালানী মাছ দহবজীয়া জীয়া মাছকেইটাৰ সমান সোৱাদ এইবিলাকত হ'ব নোৱাৰে নহয় তুমি মাছ নামাৰা নামাৰো বুলিয়েই ভাবিছোঁ তেনেহ'লে ময়ে মাৰোঁ নেকি তুমি বহা লগ এটা থাকিলে ভাল বিলখন আকৌ বৰ দ নেকি মাজলৈ দ চাগে সাপ খুব আছে যদি নাজানো নহয় পানীতনো আৰু কি জয়াল সাপ থাকিবহে ধুৰা সাপ থাকিব পাৰে একো নকৰে চাওঁ মই পিছে যাবহে খুজিছোঁ ঘৰ কোনখিনিত বেছি দূৰত নহয় তেনেহ'লে ৰ'বা অকণমান ভালেদিন পানীত নমাই নাই মনটো লকলকাই আছে কানি কাপোৰ ঠিক কৰি জকাইখন লৈ সুভদ্ৰা বিলত নামে মেটেকাবোৰ বেছিহে হেৰা খালৈ আছে খালৈ নাই অনা তেনেহ'লে কাৰ মূৰটো লৈ আহিছা খুদা হাতখন মাছ পুঠি যি এটা পোৱা মুখত ভৰাই নিলাহেঁতেন নেকি কোচতে নিলোহেঁতেন সেইবোৰ টাউনীয়া ষ্টাইল আমি নাজানো মাছলৈ আহিলে খালৈটো লগত আনিব লাগে হেৰা সোমাই গৈছোঁ দ বোকা হেৰা লেখা বিবুদ্ধি হৈ ইফালে সিফালে চাই চিঞৰি দিয়ে ঋতুদা শব্দটো প্ৰতিধ্বনিত হয় কিবা এডাল মোৰ ফালে পেলাই দিয়া গছৰ ঠানি চানি এটাকে দিয়া বেগেতে লেখাই গছৰ ডাল ভাঙিব পাৰে নেকি চেষ্টা কৰে ঢুকি নাপায় সাগৰ সোমাই আহে কি হ'ল লেখা তোমাৰ কি হ'ল হৌৱা চোৱা কিবা এটা কৰা মানুহজনীক তুলি অনা দলৈ সোমাই যাব সাগৰে হাতৰ পিষ্টল কাগজ পত্ৰ লেখাৰ হাতত দিয়ে লেখা এইবোৰ চাবা পেন কুচাই দৌৰি সোমাই যায় মঞ্চ আন্ধাৰ হয় প্ৰিয় শ্ৰোতাবৃন্দ মাজনিশাৰ চিঞৰ নামৰ সামাজিক নাটখনিৰ দ্বাদশ দৃশ্যটি আজিলৈ ইমানতে অন্ত পৰিল আপোনালোকে এই দৃশ্যটি চাই কেনে পালে আমাক কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ।